নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ অসমী চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আমি সকলোৱে টিভিৰ পৰ্দাত বিভিন্ন গীত, চিনেমা, চিৰিয়েল আদি উপভোগ কৰোঁ আৰু এই চিনেমা চিৰিয়েলত দেখা পোৱা অভিনেত্ৰী অৰ্থাৎ এক্ট্ৰেছসকলৰ ঘৰ ক'ত, তেখেতসকলৰ বয়স কিমান আৰু কোনে কিমানলৈকে পঢ়িছে, এই সকলোখিনি আমি জানিবলৈ সদায় আগ্ৰহী হৈ থাকোঁ। চ' বন্ধুসকল, আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব বুলি আশা থাকে। অভিনেত্ৰী মুনমী ফুকন, এখেতৰ জন্ম ঠাই শিৱসাগৰ আৰু এখেতৰ যদি আমি শিক্ষাৰ কথা কওঁ, এখেতে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে। অভিনেত্ৰী হিমাক্ষী কলিতা আপোনালোক সকলোৱে চিনি পায়। এখেতৰ জন্ম ঠাই পলাশবাৰী আৰু এখেতৰ যদি আমি শিক্ষাৰ কথা পাতোঁ, তেখেতে MA কমপ্লিট কৰিছে। অভিনেত্ৰী সুকন্যা ৰাজগুৰু, আপোনালোক সকলোৱে এখেতক দেখা পায় বিভিন্ন চিৰিয়েলত আৰু এখেতৰ জন্ম ঠাই যোৰহাট আৰু এখেতৰ যদি শিক্ষাৰ কথা কওঁ, এখেত MA পাছ। এখেতৰ বয়স 29 বছৰ। আউসীৰ জোনাক চিৰিয়েলখনত অভিনয় কৰা এই অভিনেত্ৰীগৰাকীৰ নাম স্নিগ্ধা গগৈ। এখেতৰ জন্ম ঠাই নগাঁও আৰু এখেতৰ যদি বয়স 27 বছৰ। অভিনেত্ৰী ডিম্পী কাশ্যপ, আপোনালোক সকলোৱে এখেতক চিনি পায়। এখেতৰ জন্ম ঠাই ছয়গাঁও আৰু এখেতৰ যদি আমি শিক্ষাৰ কথা কওঁ, এখেত MA। অভিনেত্ৰী পল্লৱী মেধি, আপোনালোক সকলোৱে চিনি পায়। এখেতৰ জন্ম ঠাই পাঠশালা, অৰ্থাৎ এখেত পাঠশালাত জন্ম হৈছিল আৰু এখেতে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে আৰু বয়স 31 বছৰ। অভিনেত্ৰী মুনমী কলিতা, আপোনালোক সকলোৱে চিনি পায় আৰু এখেতৰ জন্ম ঠাই যোৰহাট তিতাবৰ আৰু এখেতৰ বয়সৰ যদি কথা কওঁ, এখেতৰ বয়স 31 বছৰ আৰু শিক্ষা MA পাছ কৰিছে। আৰু অভিনেত্ৰী প্ৰীতি কংকনা, আপোনালোক সকলোৱে চিনি পায়। এখেতৰ জন্ম ঠাই গুৱাহাটী আৰু এখেতৰ বৰ্তমান বয়স 29 বছৰ। বান্ধোন চিৰিয়েলত অভিনয় কৰা গীতাৱলী ৰাজকুমাৰী, এখেতৰ জন্ম ঠাই যোৰহাট নআলি। এখেতৰ যদি আমি শিক্ষাৰ কথা কওঁ, এখেত MA পাছ, লগতে টিচাৰো কৰে। অভিনেত্ৰী অনন্যা কাশ্যপ, আপোনালোক সকলোৱে চিনি পায় আৰু অনন্যা কাশ্যপৰ জন্ম ঠাই যোৰহাট আৰু এখেতৰ যদি আমি শিক্ষাৰ কথা কওঁ, এখেত গ্ৰেজুৱেট আৰু অভিনেত্ৰী জেনিত বে আউসীৰ জোনাকত অভিনয় কৰে আৰু এখেতৰ জন্মদিন 18 নৱেম্বৰ আৰু এখেতে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে।